মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো মই তোমালোকৰ বাবে লৈ আনিছোঁ সপ্তমমান শ্ৰেণীৰ যিখন সমাজ বিজ্ঞানৰ কিতাপ আছে তাৰে যি লেচন নম্বৰ 18 অৰ্থাৎ আমাৰ চৌপাশৰ বজাৰ সেই লেচনটোত থকা সকলো ধৰণৰ পাঠভিত্তিক আৰু অনুশীলনী প্ৰশ্নোত্তৰ। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ভালদৰে চাবা আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে এই ভিডিঅ'টো এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। গতিকে আহাচোন অকণো পলম নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। লেচন 18 আমাৰ চৌপাশৰ বজাৰ তাৰে পাঠভিত্তিক প্ৰশ্নোত্তৰৰ ক নম্বৰ প্ৰশ্ন আছে, দৈনিক বজাৰবোৰক কিয় স্থায়ী বজাৰ বুলি কোৱা হয়? তাৰে উত্তৰটো লিখিবা। দৈনিক বজাৰবোৰ সাধাৰণতে স্থায়ী ঘৰত বহে, সেইবাবে দৈনিক বজাৰবোৰক স্থায়ী বজাৰ বুলি কোৱা হয়। ক নম্বৰ, দৈনিক বজাৰৰ বৈশিষ্ট্যসমূহ কি কি? তাৰে উত্তৰটো লিখিবা। দৈনিক বজাৰৰ বৈশিষ্ট্যসমূহ হ'ল, দৈনিক বজাৰ নিতৌ খোলা থাকে, গ্ৰাহকে নিজৰ পচন্দ অনুসৰি দোকান বাছি ল'ব পাৰে আৰু দৈনন্দিন ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ বৰ্তমান মূল্য বৰ্ডত লিখি ৰখা হয়। নেক্সট ক্ৰিয়াকলাপৰ ক নম্বৰ প্ৰশ্ন, সাপ্তাহিক বজাৰ কাক বোলে আৰু তাৰ প্ৰধান সুবিধাসমূহ কি কি লিখি উলিওৱা। তাৰে উত্তৰটো লিখিবা। সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা বজাৰবোৰকে সাপ্তাহিক বজাৰ বোলে। সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ কেইবাখনো দোকান থাকে বাবে বস্তুৰ দাম তুলনামূলকভাৱে কম হয়। সাপ্তাহিক বজাৰত বস্তুৰ প্ৰকাৰৰ ভিন্নতা বহুত থাকে আৰু কোনো স্থায়ী ঘৰত ইয়াৰ প্ৰয়োজন নহয়। নম্বৰ প্ৰশ্ন আছে, সাপ্তাহিক বজাৰত সামগ্ৰীৰ দাম তুলনামূলকভাৱে কিছু কম হয়, ব্যাখ্যা কৰা। তাৰে উত্তৰটো লিখিবা। সাপ্তাহিক বজাৰবোৰত সমজাতীয় সামগ্ৰীৰ বহুকেইখন দোকান থাকে। ইয়াৰ উপৰি সাপ্তাহিক বজাৰত স্থায়ী বজাৰৰ দৰে ঘৰ ভাড়া, বিজুলী, কৰ্মচাৰী আদিৰ ভাড়াৰ প্ৰয়োজন নহয় বাবে সাপ্তাহিক বজাৰত বস্তুৰ দাম কম হয়। নেক্সট উত্তৰ লিখা। ক, চমছেৰে মনসিং তেৰণক বিক্ৰী কৰা গেঞ্জিটোৰ পাইকাৰী দাম কিমান আছিল? তাৰে উত্তৰটো লিখিবা। 50 টকা আছিল, কাৰণ চমছেৰে সেই গেঞ্জিটো ডজনত 600 টকা দৰত কিনিছিল। খ নম্বৰ, গেঞ্জিটোৰ খুচুৰা দাম কিমান আছিল? ইয়াৰে উত্তৰটো লিখিবা। গেঞ্জিটোৰ খুচুৰা দাম 60 টকা আছিল। গ নম্বৰ, মনসিং তেৰণক গেঞ্জিটো বিক্ৰী কৰি চমছেৰে কিমান টকা লাভ কৰিলে বা কিমান টকা লোকচান ভৰিলে? তাৰে উত্তৰটো লিখিবা। চমছেৰে গেঞ্জিটো বিক্ৰী কৰি মুঠ 10 টকা লাভ কৰিলে। ঘ নম্বৰ, চমছেৰে অৰুণ ষ্ট'ৰৰ পৰা কিনি অনা আটাইকেইটা গেঞ্জি খুচুৰা বজাৰত বিক্ৰী কৰিলে মুঠতে কিমান লাভ কৰিব পাৰিব? তাৰে উত্তৰটো লিখিবা। মুঠ 600 টকা লাভ কৰিব পাৰিব। ঙ নম্বৰ, অৰুণ ষ্ট'ৰৰ মালিকে একোটা গেঞ্জিত কিমান টকাকৈ লাভ কৰিছে? তাৰে উত্তৰটো লিখিবা। 8.20 টকাকৈ প্ৰতি গেঞ্জিতে লাভ কৰিছে। নেক্সট অনুশীলনী 1 নম্বৰ 1ৰ ক নম্বৰ প্ৰশ্ন, বিনিময় প্ৰথা কাক বোলে? তাৰে উত্তৰটো লিখিবা। বস্তু বা সামগ্ৰীৰ সলনি সামগ্ৰী সলনি বা বিনিময় কৰা ব্যৱস্থাকে বিনিময় প্ৰথা বোলে। খ নম্বৰ, বজাৰ মানে কি? তাৰে উত্তৰটো লিখিবা। বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নিৰ্দিষ্ট ঠাইক বুজা যায় য'ত বিক্ৰেতা আৰু কিনতা অৰ্থাৎ গ্ৰাহকে মুদ্ৰাৰ বিনিময়ৰ জৰিয়তে সামগ্ৰী বেচা কিনা কৰে। গ নম্বৰ, দৈনিক বজাৰৰ সুবিধাসমূহ কি কি? তাৰে উত্তৰটো লিখিবা। দৈনিক বজাৰৰ দোকানবোৰ সদায় খোলা থাকে, সামগ্ৰীৰ দৰবিলাক নিৰ্দিষ্টকৈ লিখা থাকে আৰু গ্ৰাহকে নিজৰ পচন্দ অনুসৰি সামগ্ৰী বাছি ল'ব পাৰে। খ নম্বৰ প্ৰশ্ন, বস্তুৰ দাম বা দৰ মানে কি? তাৰে উত্তৰটো লিখিবা। বস্তু এটা ক্ৰয় কৰাৰ বাবে মুদ্ৰাৰ মাধ্যমত যি মূল্য প্ৰদান কৰা হয় তাকে বস্তুটোৰ দাম বা দৰ বোলে। ঙ নম্বৰ, সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়? তাৰে উত্তৰটো লিখিবা। সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ বহুকেইখন দোকান থাকে বাবে তাত প্ৰতিযোগিতা বেছি হয় আৰু সেয়েহে বস্তুৰ দাম কম হয়। প্ৰথম 6 নম্বৰ প্ৰশ্ন, জোনবিল মেলা কিহৰ বাবে বিখ্যাত? তাতে উত্তৰটো লিখিবা। জোনবিল মেলা বিনিময় প্ৰথাৰ বজাৰৰ বাবে বিখ্যাত। নেক্সট 2 নম্বৰ উত্তৰ লিখা। তাৰে ক নম্বৰ আছে, দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পাৰ্থক্য আছে? তাৰে উত্তৰটো তোমালোকে পইণ্ট ছিষ্টেমত লিখিবা। 1 নম্বৰ পইণ্ট, দৈনিক বজাৰৰ দোকানবিলাক নিতৌ খোলা থাকে বাবে গ্ৰাহকে নিজৰ প্ৰয়োজন অনুসৰি বজাৰৰ পৰা বস্তু সংগ্ৰহ কৰিব পাৰে, কিন্তু সাপ্তাহিক বজাৰৰ দোকানবিলাক সপ্তাহৰ নিৰ্দিষ্ট এদিন বা দুদিনহে খোলা থাকে। 2 নম্বৰ পইণ্ট, দৈনিক বজাৰৰ দোকানবিলাক সাধাৰণতে স্থায়ী দোকান থাকে, কিন্তু সাপ্তাহিক বজাৰৰ দোকানবিলাক অস্থায়ী হয়। খ নম্বৰ প্ৰশ্ন, বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কিদৰে পূৰ কৰে? ইয়াৰে উত্তৰটো লিখিবা।
আমাৰ চাৰিওফালে গঢ় লৈ উঠা বজাৰবোৰে আমাৰ দৈনিক চাহিদাবোৰ তাৎক্ষণিকভাৱে পূৰণ কৰে। এই বজাৰবোৰ মানুহৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ প্ৰয়োজনীয়তাৰ ভিত্তিত গঢ় লৈ উঠে। দৈনিক বজাৰবোৰৰ লগতে সাপ্তাহিক বজাৰবোৰেও সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ দৈনন্দিন অভাৱ আৰু চাহিদাসমূহ পূৰণ কৰে। গ নম্বৰ প্ৰশ্ন আছে, পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। তাৰে উত্তৰটো তোমালোকে এনেকৈ লিখিবা। পাইকাৰী বিক্ৰেতা বুলিলে উৎপাদনকাৰীৰ পৰা অধিক সামগ্ৰী কম দামত একেলগে কিনি খুচুৰা বিক্ৰেতাক যোগান ধৰা এক শ্ৰেণীৰ ব্যৱসায়িক বিক্ৰেতাক বুজায়। পাইকাৰী বিক্ৰেতাৰ সামগ্ৰীৰ দাম কম হয় যদিও একেলগে অধিক সামগ্ৰী বজাৰত বিক্ৰী কৰাৰ ফলত লাভৰ পৰিমাণ অধিক হয়। খ নম্বৰ প্ৰশ্ন, বজাৰ শৃংখল মানে কি? তাৰে উত্তৰটো লিখিবা। একেধৰণৰ সদৃশ্য বহুবোৰ সমজাতীয় দোকানৰ দ্বাৰা গঠিত আৰু এক শৃংখলাবদ্ধভাৱে বজাৰবোৰ পৰিচালিত হ'বৰ বাবে যি নীতি নিয়মৰ প্ৰয়োজন তাকে বজাৰ শৃংখল বোলে। নেক্সট 3 নম্বৰ আছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। তাৰে ক নম্বৰ, গ্ৰাহকে বস্তু ক্ৰয় কৰে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব খুচুৰা বিক্ৰেতাৰ পৰা। খ নম্বৰ, বস্তু এটাৰ কিনা দামতকৈ বিক্ৰীৰ দাম বেছি হ'লে ব্যৱসায়ীজনৰ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লাভ হয়। ক নম্বৰ, ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকলক, তাৰে শুদ্ধ উত্তৰটো হ'ব হকাৰ বা ফেৰিয়ালা বোলে। খ নম্বৰ, সকলো ব্যৱসায়ীয়ে বস্তু ক্ৰয় বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে, তাৰে উত্তৰটো হ'ব লাভ অৰ্জন কৰা। নেক্সট 4 নম্বৰ আছে, খালী ঠাই পূৰণ কৰা। তাৰে ক নম্বৰ, মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰা কিনো। খ নম্বৰ, বস্তু পাইকাৰী দামতকৈ খুচুৰা দাম কম হয়। গ নম্বৰ, বিনিময় প্ৰথা বজাৰৰ পুৰণি ব্যৱস্থা। খ নম্বৰ, উৎপাদনকাৰীৰ পৰা পাইকাৰী বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে। ঙ নম্বৰ, মুদ্ৰা হৈছে বস্তু কিনা বেচাৰ মাধ্যম। প্ৰথম 6 নম্বৰ, ক্ৰয় দামতকৈ বিক্ৰীৰ দাম কম হ'লে লোকচান হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইটো আছিল তোমালোকৰ ক্লাছ 7ৰ যিটো 19 নম্বৰ লেচন আছে, সেই লেচনটো থকা সকলো ধৰণৰ পাঠভিত্তিক আৰু অনুশীলনী প্ৰশ্নোত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে এই ভিডিঅ'টো এটা লাইক কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, আৰু আগলৈ তোমালোকৰ ইম্পৰ্টেণ্ট এনেকুৱা ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। আজিলৈ এইখিনিয়ে, ধন্যবাদ।